Hello everyone, welcome back to my YouTube channel. My name is Happy World. আৰু মই মাইনী মোৰ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল। আৰু মই বহুত দিন পিছত আজি ভিডিঅ' বনাবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব বুলি। মই এতিয়া ৰেডি হৈ লওঁ, খাবলৈ ওলাম এতিয়া লাঞ্চ কৰিবলৈ। আৰু ক'তনো যাওঁ কিনো কৰোঁ আপোনালোকে চাই থাকিব। এতিয়া ৰেডি হৈ লওঁ, পিছত লগ পাই আছোঁ। এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তাতে ভিডিঅ' বনাব ওলাই ওলাইছোঁ। ৰাইজসকল, আমি এতিয়া আহিছোঁ খাবলৈ আৰু লাঞ্চ কৰিবলৈ আহিছোঁ। কি কৰোঁ চাই দিওঁ। ৰ'ব ভিডিঅ'টো বনোৱাৰ আগতে অকণমান মুখখন ঠিক কৰি লওঁ। বিদিশা, চ' আমি এতিয়া লাঞ্চ কৰিবলৈ আহিছোঁ। একেবাৰে ওচৰতে হয় আৰু ইমান ধুনীয়া হয় ৰেষ্টুৰেণ্টখন, আপোনালোকক দেখাইছোঁ। আৰু আজিৰ ভিডিঅ'টি হ'বলৈ গৈ আছে খোৱাৰ ওপৰত। আৰু আপোনালোকে নিশ্চয় দেখিছে মই আহিছোঁ এতিয়া নাগা ফ্লেভাৰ, আৰু যিখন আছে দিছপুৰ লাষ্ট গেটৰ বেলতলা অহা ছাইডত নাহৰণি পথ ND24 অফিচ নোপোৱাতে সেই বাইলেনটোৰে সোমাই পেলাই ফাৰ্ষ্ট দোকানখন আপোনালোকে চালে দেখিব লেফ্ট ছাইডত। খুবেই ধুনীয়া হয় ইহঁতৰ ইণ্টেৰিয়ৰ। আপোনালোকে চাওক, গোটেই ৰেষ্টুৰেণ্টখনত একেবাৰে নগা ট্ৰেডিশ্যনত খুব ধুনীয়াকৈ বনোৱা আছে। ট্ৰেডিশ্যনেল বস্তুবোৰ ইয়াত ৰাখি থৈ দিয়া আছে। আৰু আজিৰ ভিডিঅ'টি হ'বলৈ গৈ আছে খোৱাৰ ওপৰত, ফুড ব্লগ। আৰু ইহঁতে মেনুকেইখন মুখস্থ কৰি আছে। এতিয়া মুখস্থ কৰি লওক সিহঁতে, তেতিয়ালৈকে মই আপোনালোকক ইণ্টেৰিয়ৰবোৰ ভালদৰে দেখুৱাম। গোটেই ৰেষ্টুৰেণ্টখন খুব ধুনীয়াকৈ বনাইছে আৰু মেক্সিমাম বস্তু বাঁহেৰে বনোৱা আছে ইয়াতে। এয়া চাওক, খুব ধুনীয়া হয় ৰেষ্টুৰেণ্টখন দেখিবলৈ আৰু খুব ডিচিপ্লিন মেইনটেইন কৰি ৰাখিছে। এয়া আমাৰ নিকি বাইদেৱে মেনুখন মুখস্থ কৰি আছে আৰু মই এতিয়া খাবলৈ আহিছোঁ ইয়াতে। আৰু ৰেষ্টুৰেণ্টখন খুবেই মজা হয়। গোটেই ৰেষ্টুৰেণ্টখন মই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ। দৌৰা দৌৰিকৈ যেনেকৈ তেনেকৈ আহি গৈছোঁ খাবলৈ, কাৰণ বহুত বেছি ভোক লাগিছে। 4টা বাজি গ'ল অলৰেডি। পুৰা ৰুমাল লৈ আহিছে হাতখন মুচিবলৈ। খাই আপোনালোকে বাঁহৰ শৰাইত কেতিয়াবা ভাত খাই পাইছেনে? আৰু চাওক, এই নগা ফ্লেভাৰ এইখন ৰেষ্টুৰেণ্টত আপোনালোকক বাঁহৰ শৰাইত ভাত দিয়া হয়। ইয়াতে থালি অৰ্ডাৰ কৰিলে আপোনালোকে বাঁহৰ শৰাইত খাব পাৰিব। কেনেকৈ খাবি দেখাই দেচোন এবাৰ, কেনেকৈ খাবি এইখনত? খালে এটা টেবুলৰ পৰাই খালে। মই গোটেইখিনি আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব ধুনীয়াকৈ ডেক'ৰেট কৰিছে, বহুত ভাল লাগিছে আহি পেলাই। যদি আপোনালোকে আহিব পাৰে, মই আপোনালোকক এড্ৰেছটো দি দিছোঁৱেই ভিডিঅ'ৰ প্ৰথমতে, আপোনালোকে আহিব পাৰিব। এয়া চাওক, আমাৰ মাইনাহঁতে ফটো উঠাত ব্যস্ত। এয়া গোটেইখিনি বাঁহৰ বস্তুৰে সজাই ৰাখিছে। এয়া হৈছে জুই, গৰমৰ দিনত জুই পুৱাব আহিব পাৰিব ইয়াতে পিছে। কিন্তু এইখিনি হৈছে আৰ্টিফিচিয়েল জুই। আৰু ইয়াত নগা ট্ৰেডিশ্যনৰ খুব ধুনীয়া বস্তুসমূহ ৰাখি থৈ দিয়া আছে। শ্ব'পিছবোৰ, ড্ৰেছ হওক, এইবিলাক চাওক আপোনালোকে, খুব ধুনীয়াকৈ ইয়াত ৰাখি থৈ দিয়া আছে। বাঁহৰ মেক্সিমাম বস্তু ইয়াত বাঁহৰ, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। এই গোটেইবোৰ বাঁহৰ বস্তু, আৰু বাঁহৰ বস্তুৰে খুব ধুনীয়াকৈ গোটেই ৰেষ্টুৰেণ্টখন ডেক'ৰেট কৰিছে ইহঁতে। আৰু খুব ডিচিপ্লিন মেইনটেইন কৰি ৰাখিছে। খুব ভাল লাগিছে আহি পেলাই। এয়া চাওক, খুব ভাল লাগিছে। খাব নোপোৱা মানুহ আজি ফাৰ্ষ্ট টাইম খাব আহিছে।
স্পুন চুন লৈ ৰেডি কিন্তু খানা আহি পোৱা নাই এতিয়ালৈকে এইয়া খানা আহি গ'ল এতিয়া খাব লাগে বাহ কি ধুনীয়াকৈ সজাই দিছে এয়া হৈছে ভাত দাইল ভাজি আচাৰ খুব ধুনীয়াকৈ এইবিলাক দিছে ইয়াৰ লগত আছে চালাডত আছে বুট পিঁয়াজ এয়া হৈছে পৰ্ক ফ্ৰাই এয়া হৈছে চিকেন কাৰী এয়া হৈছে দাইল আৰু লগত আছে পাপৰ এইটো হৈছে চিকেন কাৰী চিকেন থালি আৰু এয়া হৈছে পৰ্ক থালি খুব ধুনীয়া বনাইছে একচুৱেলি বহুত বেছি ভাল লাগিছে খাবলৈ এয়া আমি একেবাৰে ভোকত অৱস্থা বেয়া যিহেতু দিনটো একো খোৱা নাছিলোঁ গতিকে যেনে তেনে পটাপট খাইছোঁ ভিডিঅ' চিডিঅ' নকৰি পেলাই এয়া আমাৰ থাল চাফা পূৰা আৰু আমাক লগত দিছে ইলাইচি এয়া চাওক শিখৰ খাই আছে দুইটাই এয়া ক'ৰবাত কিজানি এটা ৰৈয়ে যায় গোটেই চাফা কৰি খাইছে একেবাৰে কি খকুৱা মানুহ ঐ খাই কেনে পালি কওক এতিয়া আমাৰ আৰু ফ্ৰী এচি খাই যাবলৈ হ'ল আৰু ফ্ৰীতে বহুত এচি খোৱা হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ এতিয়া তললৈ গৈ আছোঁ আৰু বাকীখিনিও চাই থাকক ইয়াৰ পিছত খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টি আৰু এটা ছাতি আৰু 3টা ছোৱালী আৰু গোটেইকেইটাৰ ড্ৰেছ চাওকচোন ৰঙা আৰু বগা কমেণ্ট কৰিবচোন কোনজনীক বেছি ধুনীয়া লাগিছে গেলা গৰমত ভাত খাবলৈ কিবাকৈ গৈছোঁ আৰু বাহিৰলৈ এটা ছাতি টানি তিনিটাই আৰু আজিৰ ভিডিঅ'টি চোৱাৰ বাবে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আগলৈ এনেকৈ ভিডিঅ'বোৰ চাই যাব বুলি আশা থাকিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব